নমস্কাৰ। আজি মই মোৰ চিত্ৰলেখা পাকঘৰত লৈ আহিছোঁ এটা সুন্দৰ বেকাৰী বিস্কুটৰ ৰেচিপি। আহকচোন এই বিস্কুটৰ ৰেচিপিটোত মই কি সামগ্ৰী লৈ কেনেধৰণে বনাইছোঁ আপোনালোকৰ ওচৰত দেখাওঁ। এয়া মই লৈ লৈছোঁ বেচন 200 গ্ৰাম, আটা 1 কিলো আৰু লৈ লৈছোঁ মিহি কৰি লোৱা চেনি 200 গ্ৰাম আৰু লৈছোঁ ধাৰা ৰিফাইন 1 লিটাৰ আৰু লৈছোঁ পাউডাৰ গাখীৰ। প্ৰথমতে মই এটা ডাঙৰ চৰিয়াত এইখিনি গোটেইখিনি মই মিহলি কৰি ল'ম। এয়া লৈছোঁ বেচন আৰু লৈছোঁ এয়া আটা আৰু এয়া গুড়ি কৰি লোৱা চেনি। ইয়াত মই এতিয়া ল'ম 1 চামুচ নিমখ। মই মিঠা আৰু নিমখ সেয়া বিস্কুট বনাবলৈ লৈছোঁ একেলগে। এইটো মোৰ আচলতে অৰ্ডাৰ আছিলে, মোৰ মাহীয়ে বনাব দিছিলে বেচনৰ বিস্কুট। এয়া লৈছিলোঁ মই 1 চামুচ বেকিং পাউডাৰ আৰু সেইকাৰণে মই এই ৰেচিপিটো আপোনালোকৰ ওচৰত বনাবলৈ লৈছোঁ। এয়া ল'লোঁ 1 কাপ পাউডাৰ গাখীৰ আৰু ইয়াৰ লগত লৈ লৈছোঁ মই অলপ কাষ্টাৰ্ড পাউডাৰ। আৰু এতিয়া মই বটলত ভৰাই লৈ লৈছিলোঁ ৰিফাইন তেল আৰু ইয়াত মই অলপকৈ এতিয়া এইখিনি ভালদৰে মিহলি কৰি ল'ম। এতিয়া ইয়াত মই লৈ ল'ম অলপ বগা তিল আৰু লৈ ল'ম 1 চামুচ ক'লা জিৰা। এইখিনি এতিয়া মই ভালদৰে মিহলি কৰি ল'ম আৰু এইখিনি মিহলি কৰি লৈ মই এতিয়া বিস্কুট বনাবলৈ যাম। প্ৰথমে মই এখন ট্ৰে লৈ লৈছোঁ। ইয়াত বাটাৰ পেপাৰ এখন পাৰি লৈ ৰিফাইন অলপ লগাই লৈছোঁ আৰু এতিয়া মই এটা বিস্কুট কাটাৰেৰে ধুনীয়াকৈ বিস্কুটকেইটা কাটি লৈ ট্ৰেখনত সজাই ল'ম। এতিয়া মই ইয়াত বিস্কুটৰ ওপৰত অলপ ৰিফাইন লগাই দিম আৰু এইখিনি লগোৱা হোৱাৰ পিছত মই অতিজিটো মই 200 ডিগ্ৰী চেলচিয়াছ গৰম হ'ব দি থৈ দিছিলোঁ। এতিয়া মই ইয়াত 10-15 মিনিট সময় বিস্কুটটো হ'বলৈ দিম। এয়া মোৰ 10-15 মিনিট হৈ গ'ল। এতিয়া বিস্কুটটো মই ধুনীয়াকৈ ওলাই লৈ আহিলোঁ আৰু এয়া দেখিছেনে মোৰ বিস্কুট হৈ গ'ল। এয়া এতিয়া মোৰ গোটেইখিনি বিস্কুট বনোৱা হ'ল। এইটো মোৰ আছিল বেচনৰ আৰু আটাৰ লগত বনোৱা বিস্কুট। গতিকে এয়া আপোনালোকৰ যদি ভাল লাগিছে মোৰ এয়া ৰেচিপিটো, আপোনালোকে যদি পাৰে নিজে ঘৰতে বনাই ল'ব আৰু এনেকুৱাকৈ গাখীৰ দিয়া গৰম চাহৰ লগত খুৱাই বেলেগ। আপোনালোকৰ যদি মোৰ এয়া ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।